যিসকলে ভোটাৰ কাৰ্ডৰ নাম ভুল বা স্পেলিং ভুল বা হেৰাইছে বা এতিয়ালৈকে পোৱা নাই, ইয়াৰ বাবে এতিয়া অফিচৰ সন্মুখত দীঘলীয়াকৈ শাৰী পাতি কষ্টত লাইন পাতি থাকিব নালাগে। এতিয়া অতি সহজে অনলাইন মাধ্যমত আপুনি নিজৰ মোবাইলতে এপ্লাই কৰিব পাৰিব। যদি এপ্লাই কৰা নাই এপ্লাই কৰি ল'ব, কাৰণ আজিকালি ভোটাৰ কাৰ্ড অকল ভোট দিয়াই নহয়, ই এটা আইডেণ্টিটি প্ৰুফ হিচাপে কাম কৰে বা এড্ৰেছ প্ৰুফ হিচাপে কাম কৰে। সেইবাবে ভোটাৰ কাৰ্ডটো ওলাই লোৱাটো অতি আৱশ্যক। তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, যাতে অনলাইন কৰোঁতে কোনো ধৰণৰ ভুল নহয়। ভোটাৰ কাৰ্ড এপ্লাই কৰাৰ পিছত 15 দিনৰ পৰা 1 মাহৰ ভিতৰত আপুনি আপোনাৰ ভোটাৰ কাৰ্ড পোষ্ট অফিচৰ যোগেৰে ঘৰতে লাভ কৰিব। প্ৰথমতে ভোটাৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। মই কাৰেকশ্যন কৰিম, সেইবাবে ফৰ্ম 8ত ক্লিক কৰিম। লেটছ ষ্টাৰ্ট ক্লিক কৰিব লাগিব। যিহেতু ভোটাৰ ID নম্বৰ আছে, য়েছ টিপি নেক্সট ক্লিক কৰি দিলে হয়। ইপিক নম্বৰটো ছাবমিট কৰি ফেচ ডিটেইলত ক্লিক কৰিলে সকলোখিনি আপোনাৰ ডিটেইল ওলাই যাব। আপোনাৰ ৰেজিষ্টাৰ নম্বৰটো ছাবমিট কৰি নেক্সট ক্লিক কৰি দিলে হয়। ইয়াতে 4টা অপশ্যন দিয়া আছে। যিহেতু মোৰ কাৰেকশ্যন কৰিবলগীয়া আছে, সেইবাবে মই ছেকেণ্ড অপশ্যনটো ক্লিক কৰিম। যিহেতু মোৰ নামত স্পেলিং মিষ্টেক আছে, সেইবাবে নেমত টিক মাৰ্ক কৰি নেক্সট ক্লিক কৰি দিম। আৰু আপুনি নিজৰ যিটোত ভুল আছে সেইটো ক্লিক কৰি নেক্সট কৰি দিলে হয়। ইয়াৰ পিছত মোৰ নিজৰ শুদ্ধ নামটো টাইপ কৰি দিম আৰু অসমীয়াটো নিজে আহি যায়, বাকী ইংলিছটো অকল টাইপ কৰি দিলে হয়। নেম টাইপ কৰাৰ পিছত আইডেণ্টিটি প্ৰুফ হিচাপে মই আধাৰ কাৰ্ডটো আপলোড দিওঁ। আধাৰ কাৰ্ড আপলোড হোৱাৰ পিছত নেক্সট ক্লিক কৰি দিলে হয়। ইয়াৰ পিছত আপুনি কোন ঠাইৰ পৰা অনলাইন আবেদন কৰিছে সেই ঠাইখনৰ নাম টাইপ কৰি দিলে হয়। টাইপ কৰাৰ পিছত নেক্সট কৰি দিব। ডান কৰাৰ লগে লগে আপোনাৰ সন্মুখত সকলোখিনি ডিটেইল ওলাই আহিব। যদি কিবা ভুল আছে তেতিয়াহ'লে চাই ল'ব, নহ'লে কনফাৰ্ম মাৰি দিব। কনফাৰ্ম মাৰাৰ লগে লগে আপোনাৰ ওচৰত ৰেফাৰেঞ্চ ID আহি যাব। সেইটো ট্ৰেকিঙৰ কাৰণে স্ক্ৰীনশ্বট মাৰি থৈ দিব। ট্ৰেকিং কৰিবলৈ ভোটাৰ ৰেজিষ্ট্ৰেশ্যনটো আকৌ ক্লিক কৰি দিব। চেক অপশ্যনটো ক্লিক কৰিব। ইয়াৰ পিছত এপ্লাই ফৰ্মটো ক্লিক কৰিব। ইয়াৰ পিছত ৰেফাৰেঞ্চ IDটো আহিব, সেইটো ক্লিক কৰি ল'ব। ছিলেক্ট ষ্টেট ক্লিক কৰি ট্ৰেক ষ্টেটাছটো ক্লিক কৰি দিব। ইয়াৰ পিছত আমি গম পাম আমাৰ কাম কিমান আগুৱাই গৈছে। এইদৰে আমি ট্ৰেকিং কৰিব পাৰোঁ।